ভাৰতৰ জাতীয় পতাকা হ'ল সোঁমাজত ২৪ডাল দণ্ডযুক্ত নীলা অশোক চক্ৰ সহ গেৰুৱা, বগা আৰু সেউজীয়া আনুভূমিক আয়তাকাৰ ত্ৰিবৰ্ণৰঞ্জিত পতাকা। ১৯৪৭ চনৰ ২২ জুলাইত গণপৰিষদৰ এখন অধিৱেশনত এই পতাকাৰ বৰ্তমান ৰূপটো ভাৰত অধিৰাজ্যৰ চৰকাৰী পতাকা হিচাপে গৃহীত হৈছিল, যাক ত্ৰিৰংগা বা জাতীয় পতাকা বুলি আমি জানো। আৰু এই জাতীয় পতাকাত থকা এই ত্ৰিৰং গেৰুৱা, বগা আৰু সেউজীয়াৰ অৰ্থ সৰ্বপল্লী ৰাধাকৃষ্ণনে উপৰাষ্ট্ৰপতি হোৱাৰ সময়ত ব্যাখ্যা কৰিছিলে। তেওঁ কৈছিলে, গেৰুৱা ৰং ত্যাগ আৰু বৈৰাগ্যৰ প্ৰতীক। আমাৰ নেতৃবৃন্দই পাৰ্থিৱ লাভৰ প্ৰতি উদাসীন হৈ নিজৰ কাম কৰাৰ প্ৰতি যত্নৱান হ'ব লাগিব। মধ্যত থকা বগা ৰঙৰ অৰ্থ তেওঁ কৈছিলে, ই আত্মনিয়ন্ত্ৰণ আৰু স্বভাৱৰ পথ প্ৰদৰ্শক, সত্য পথৰ পোহৰৰ প্ৰতীক বুলি তেওঁ কৈছিল। আৰু সেউজীয়া ৰঙে মাটি তথা সকলো প্ৰাণৰ প্ৰাণ উদ্ভিদ জগতৰ লগত আমাৰ সম্বন্ধৰ কথা ব্যক্ত কৰিছে বুলি তেওঁ ব্যাখ্যা কৰিছিলে। আৰু বগা অংশত থকা অশোক চক্ৰ ধৰ্ম অনুশাসনৰ প্ৰতীক বুলি তেওঁ কৈছিলে। সত্য আৰু ধৰ্ম এই পতাকাৰ তলত কৰ্মৰত সকলোৰে নীতি নিয়ন্ত্ৰণ হ'ব। ইয়াৰ উপৰি চক্ৰটো গতিৰ প্ৰতীক বুলি কৈছিলে। গতিৰ মাজতেই আমাৰ এই জীৱন। এই চক্ৰটো শান্তিপূৰ্ণ পৰিৱৰ্তনৰ গতিশীলতাৰ প্ৰতীক বুলিও কোৱা হয়। স্থবিৰতাত মৃত্যু আহে। সেয়েহে সৰ্বপল্লী ৰাধাকৃষ্ণনে এই তিনি ৰঙৰ ব্যাখ্যা এই ধৰণে দি থৈ গৈছিল যেতিয়া তেওঁ প্ৰথম উপৰাষ্ট্ৰপতি হৈছিলে। তাৰোপৰি ১৯৪৭ চনৰ ১৫ আগষ্টত ব্ৰিটিছ শাসনৰ পৰা যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰিছিল, সেইদিনাখন আনন্দতে জাতীয় পতাকা উত্তোলন কৰা হয়। এই জাতীয় পতাকা স্বাধীনতা দিৱসৰ দিনাখন তলৰ পৰা ওপৰলৈ লৈ গৈ ওপৰত খুলি দিয়া হয় বা উত্তোলন কৰা হয়। কিন্তু ১৯৫০ চনৰ ২৬ জানুৱাৰীত যেতিয়া আমাৰ সংবিধানখন গৃহীত হৈছিল, সেইদিনাখন গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। সেইদিনাখনো জাতীয় পতাকা উত্তোলন কৰা হয়, কিন্তু এটা সাধাৰণ পাৰ্থক্য আছে। সেইদিনাখন জাতীয় পতাকাখন তলৰ পৰা ওপৰত নি উত্তোলন কৰা নহয়। সেইদিনাখন ওপৰতে পতাকাখন বান্ধি ৰখা হয় আৰু ওপৰতে সেইখন উত্তোলন কৰা হয়। তলৰ পৰা ওপৰত নি খুলি দিয়া নহয়, ওপৰতে পতাকাখন বান্ধি থোৱা হয় আৰু তাতে উত্তোলন কৰা হয়। অৰ্থাৎ স্বাধীনতা দিৱসৰ দিনাখন তলৰ পৰা ওপৰলৈ নি উত্তোলন কৰা হয় আৰু গণৰাজ্য দিৱসত ওপৰতে বান্ধি ৰাখি তাতেই জাতীয় পতাকাখন আনফ্লাৰ কৰি উত্তোলন কৰা হয়। অৰ্থাৎ স্বাধীনতা দিৱসৰ দিনাখন জাতীয় পতাকা হোষ্টেড কৰা হয় আৰু গণৰাজ্য দিৱসৰ দিনাখন আনফ্লাৰ কৰা হয়। এইখিনিয়ে আছিল জাতীয় পতাকাৰ মাজত থকা সেই ৰঙৰ কিছু অৰ্থ আৰু স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসত জাতীয় পতাকা উত্তোলনৰ কিছু নিয়ম। আপোনালোকৰ মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।